কি ইমান ইমাৰ্জেঞ্চি হ'ল তোমাৰ যে ৰাতি 10টা বজাত সৌৰা ঘৰ আহিবলগীয়া হ'ল জোৰে আহি আছে বোলে 10টা বজাত মোৰ কাৰণে কাপোৰ আনছা মোৰ কাৰণে কাপোৰ আনছা 3 2 1 সো ওয়েলকাম বেক টু মাই ইউটিউব চেনেল আৰু এতিয়া ৰাতি 10টা বাজিল অলপ আগে দি ফোন কৰিছে মই আহি আছো অমুক পাইছো ভাত বনোৱা তো বা কথা হ'ল মই কৈছো বোলে সৌৰাকৰ ঘৰত আহাইতো টাইম নেকি কিবা 10টা বাজি গ'ল ৰাতি এতিয়া জাষ্ট ফোন কৰি পেলাই কৈছে পনীৰ বোলে আনছে কিবা অলপমান মানে দিৰ মানে ফেভৰেট পনীৰ এটা আছে কোনোবা বনাই তো সেই বনোৱা পনীৰটো লৈ আনছে মোক কৈছে ভাত অলপ বহাই দিয়া তো এতিয়া ভাত বহাওঁ আৰু আহি পোৱাৰ পিছত ভালকৈ ক্লাছ লৈ আছোঁ আৰু আপোনালোকক ক্লাছটো দেখুৱাইছোঁ জোৰে আহি আছে বোলে 10টা বজাত তাকে কৈ আছোঁ দিন ৰাতি চিন দিন নাই এতিয়া অলপমান ভাত বহাই দিওঁ এইটো চাউল নাই আমাৰ বাবু এনাটো অলপ চাউল চাউল বহাই দিওঁ আঞ্জা আনছি বোলে সেইটো ভাল কাম কৰিছে আঞ্জা লৈছে বনোৱা আঞ্জা এইটো তুমি খাবা অলপমান আৰু দৈতকো দিবা অলপমান পনীৰ এখন ভাল পনীৰ ধুনীয়া মজা খাব দে অলপমান লাজেনে জানো মই গিলাচটো আছে নেকি তাৰ ভিতৰত তো এতিয়া ভাতখিনি বহাই দিওঁ ভাতখিনি বহাৰ পিছত বাকীখিনি মানে অলপ দেখুৱাই আছে চাই থাকোঁ বোলে গাধা আহি গৈছে এইয়া এই আমাৰ লাডু উঠি গৈছে কাৰণ লাডু কাৰণে গৰাকীটো দিয়ে আছে দেখা পাব লাগে কোন আজি লাডু কোন আজি কেইটা বাচ্ছি ঐ হা কেইটা বাচ্ছি পুরো পাইছা হ্যাঁ কেইটা বাচ্ছি কুকুৰৰ খানা কুকুৰৰ বিস্কুট মই আনছিলো বিস্কুট আনছো তোমাৰ বিস্কুট লাডু এই তোমাৰ বিস্কুট এইটো পনীৰ নেকি আহা লাডু আহা তোমাৰ বিস্কুট আছে আহা আৰু কিবা মোৰ কাৰণে কাপোৰ আনছা মোৰ কাৰণে কাপোৰ আনছা awesome মোৰ কাৰণে কাপোৰ আনছি মা চলো কাপোৰ চাওঁ হা আনবক্সিং কৰোঁ এই তোমাৰ কাপোৰ আন লগা নাই ৰ'বা মোৰ দেখাত এনে কৈছি আন পাইছোঁ মই নহয় দিবাঙৰ কাপোৰ কি হ'ব এইটোতো মোৰে কাপোৰ হয় কিন্তু কুৰ্তা আছে মা মোক দিছি বা চাই মানে মই জানো তুমি নিজৰ কাৰণে কিনছিলা মই কিবা কম বুলি পেলাই এইটো যেতিয়া কোৱা সেইটো মৰি যায় দেন মানে এইটো নিজৰ কাৰণেও কিনছি ৰিক্সা নাই এইটো মোৰে হয় অ' চৰি এইটো মোৰে দেখোন পাৰি গৈছিলোঁ মই এইটো তো ৰাইজ বঢ়িয়াকৈ ভাত পানী খাই মেলি আজৰি একদম আৰু এইফালে উঠ কিহৰ কাৰণে আহিছা কচোন কিহৰ কাৰণে আহিছা ক কিহৰ কাৰণে আহিছা এই ৰাতিখন কি ইমান ইমাৰ্জেঞ্চি হ'ল তোমাৰ যে ৰাতি 10টা বজাত সৌৰা ঘৰ আহিবলগীয়া হ'ল কালি ফুৰিব যাম নহয় আমি ৰাতিপুৱা প্লেনিংটো তোমাৰে আছিল মোৰ নাছিল নহয় মোৰ কথা একো ভেলুৱে নাথাকিল তাৰমানে মই যে ক'লোঁ যেনেকৈ নাও তুমি যিয়ে নকৰা মই নাযাওঁ তো যেনেকৈ মোৰ কথাৰ ভেলু নাৰাখিলা তোমাৰ কথাটো ৰাখিলা চ' ফিউচাৰত মই নাহা হ'লে তুমি ক'লা হৈ জানো সেইটোতো কৈছোঁ যেনেকৈ তুমি ৰাখিলা বোলে মই যাবই লাগিব মানে এইটো প্লেন মোৰ ফালৰ পৰা নাছিল তেওঁৰ ফালৰ পৰা আছিল গতিকে মই কিবা এটা গৰমৰ কাৰণে আচলতে মই একদম যাব চাব মন নাই আৰু মই কৈছোঁ নাজা আৰু কালিৰ কাৰণে বঢ়িয়াকৈ প্লেন বনাই থৈ দিছিল তাতো আৰু মই পেলাই তাৰপিছত এই ৰাতিখন আহি পেলাই ওলাইছে গতিকে আপোনালোক সাক্ষী থাকিল নিজৰ স্বাৰ্থ পূৰণ কৰিবৰ কাৰণে নিজৰ কাৰণ প্লেন মোৰ প্লেন নাছিল গতিকে তোমাৰ প্লেন পূৰণ কৰিবৰ কাৰণে তুমি আহিছা গতিকে ফিউচাৰত যদি মই কেতিয়াবা এনেকুৱাকৈ বিচাৰোঁ যেনেকৈ নহওক তুমি যাবই লাগিব আৰু যদি কিবা বিচাৰোঁ তুমি অমুকত যাব নোৱাৰা দেন তুমি যাব নোৱাৰা চেষ্টা কৰিম হোৱাট ডু ইউ মিন বাই চেষ্টা কৰিম নহয় কৰিব লাগিব তো অহাকাইলৈ ক'ত যাই আছোঁ ক'ত যাই শ্বিলঙৰ সেইখিনি আকৌ নাজানো আৰু মই জানো
মানে মেইন বস্তুখিনি জানে কিন্তু ভিতৰৰ বস্তুখিনি নাজানে শ্বিলং যাব কিন্তু শ্বিলঙৰ ক'ত যাব নাজানে বহুত আছে সেইটো হয় মানে গ্ৰুপত বহুকেইটা আছে আমি এনেও প্ৰায়খিনি সময়তে বাইকেদি শ্বিলং যায়ে থাকোঁ আমি প্ৰায় দেখাই পাই থাকে ভিডিঅ'ত গতিকে অহাকালিও তেনেকুৱা এটা জাৰ্ণি আমি ষ্টাৰ্ট কৰিম আমাৰ ঘৰৰ পৰা ষ্টাৰ্ট হ'ব গতিকে এতিয়া ভাত পানী খালোঁ বঢ়িয়াকৈ মা আহক লাহেকৈ আমি অকণমান কথা বতৰা পাতি পেলাই আমি ধুনীয়াকৈ শুই যাম আৰু ৰাতিপুৱাই আমাৰ ব্লগটো আকৌ ষ্টাৰ্ট হ'ব ৰাতিপুৱাৰ পৰা আপোনালোকক আকৌ দেখুৱাবৰ কাৰণে চেষ্টা কৰি থাকিম তো গাইজ এইটো আছিল আনি দিয়া এইটো কি বুলি কয় জেকেট টাইপৰো হয় মানে চব আৰু যিয়ে নহওক আৰু এইটো আনি দিছিল স্পৰ্টিং বুলি ক'লে অলপমান নৰ্মেলবিলাকক বুজা যায় আৰু তথাপিও যিয়ে নহওক এইটো আছিল আৰু এইটোৰ চাইজ পূৰা একদম ফিটিং দেখা পাইছে মই জাষ্ট এনে ওপৰত লৈ পেলাই থৈছোঁ আৰু এইটো পিন্ধি পেলাই কালি আমি জাৰ্ণিত গৈ আছোঁ আমি লং জাৰ্ণি কৰিব গৈ আছোঁ আৰু এটা আছে নে এইটো মই দেখাইছিলোঁ অকণমান খুলি পেলাই দেখুৱা এইটো বেছি ভাল লাগি আছে মোৰ কিন্তু এতিয়া নিপিন্ধো বাৰু পিছত কেতিয়াবা পিন্ধিম অলপ আগতে শাহুমাক তাৰমানে মই গালি পাৰি পাইছোঁ ফুৰবা যা কেৱল ফুৰবা যা কৰি থাকে মায়ে এনে কথা মই লগাই উঠিছোঁ তাৰপিছত আকৌ আহি পাইছে আমাৰ ঘৰত মোক লৈ যাব এতিয়া মায়ে কি ভাবিব তুমি নিজে কোৱাচোন মই মাক কৈছোঁ বোলে আমাৰ তাকে অহা কথা আছিল আহেনে নাহে মই নাজানো না মোক ফোন কৰিছোঁ আৰু অহাৰ কথাটো শপত মই কৈছোঁ মই গম নাপাওঁ কাৰণ এই সংক্ৰান্তত তেওঁ যে আমাৰ ঘৰত আহিব কিবা কৰিব মই একদমেই গম নাপাওঁ মোক ফোনো কৰা নাই ইভেন মেছেজো কৰা নাই যে আমাৰ তাতে আহিব বুলি পেলাই মোৰ বাইছা তো গাইজ ভিডিঅ'টো মই ইয়াতে শেষ কৰোঁ কাইলৈ আকৌ ষ্টাৰ্ট কৰিম